জনজনলৈ স্বাগতম। আজিৰ টপিক হৈছে আমাৰ ইণ্টাৰমিডিয়েট ফাষ্টিং। এটা ইণ্টাৰমিডিয়েট ফাষ্টিং বুলি কোৱাৰ লগে এটা বহুত ফেন্সি টাৰ্ম আগলৈকে আহি যায়। তো আমি এইটোক আজি ডাইছেক্ট কৰিম আৰু কৰি পিনে আমি ইয়াৰে অৰ্থটো বুজি পাবলৈ চেষ্টা কৰিম। সো বলক ইণ্টাৰমিডিয়েট ফাষ্টিং কি হয় আৰু ই আমাৰ বডিত যাই পিনে কি এফেক্ট কৰে অলপ জানি লওঁ। ইণ্টাৰমিডিয়েট ফাষ্টিং বা লগন বা উপবাস বা উপাস এই গোটেইকেইটা টাৰ্মৰ অৰ্থ একেই হয়। ইণ্টাৰমিডিয়েট ফাষ্টিং বেলেগ একো নহয়, এটা আহিলা হয় ফেট লছ বা কেলৰি ৰেষ্ট্ৰিকশ্যন কৰাৰ। ইণ্টাৰমিডিয়েট ফাষ্টিং যেতিয়া আমাৰ বডি বা আমি প্ৰেক্টিছ কৰোঁ বা আমি সেইটো পাৰফৰ্ম কৰোঁ, তেতিয়া আমি এটা কেলৰি ৰেষ্ট্ৰিকশ্যনত আমি চলি থাকোঁ একচুৱেলি। ফ্ৰম দ্য ইভলিউচনাৰী টাইম যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে বিভিন্ন ধৰণৰ কাৰণত আমি এটা সময়ৰ পৰা ফাষ্টিং পিৰিয়ড আমি মেইনটেইন কৰি আহিছোঁ। বিভিন্ন ধৰ্মীয় কাৰণতে হওক, যেনেকৈ ৰমজান মাহ চলে ইছলাম ধৰ্মপ্ৰদায়ৰ মানুহখিনিৰ কাৰণে। আমাৰ বিভিন্ন ধৰ্মৰ ক্ষেত্ৰত হিন্দু মানুহখিনিয়ে সোমবাৰ পালিলে ছাপ'জ বা মঙলবাৰ পালিলে এটচেট্ৰা। বা আগত যদি আমি ইভলিউচনাৰী টাইমতলৈকে যাওঁ, প্ৰি ইভলিউচনাৰী টাইমলৈকে বা ধৰক বিভিন্ন ধৰণৰ ষ্টোন এজলৈকে যদি আমি যাওঁ, তেতিয়াহ'লে আমি দেখা পাম যে বিভিন্ন ধৰণৰ মানুহে খাদ্য নোহোৱাৰ বাবে বহুত দিন উপবাসে থাকিব লগা হৈছে। এতিয়া কথা হ'ল কি, ইণ্টাৰমিডিয়েট ফাষ্টিংটো ফেট লছৰ কাৰণে বেনিফিচিয়েল হয় নে নহয়? ক'ব যাওঁ, সঁচা কথা ক'ব গ'লে হয়। কথা হ'ল কি, ইণ্টাৰমিডিয়েট ফাষ্টিঙৰ কিছুমান ফেজ থাকে আৰু সেই ফেজবোৰ হৈছে, যেনেকৈ ফাৰ্ষ্ট ফেজটো হৈছে এক্টিভিটিবোৰ ৰিডিউচ হৈ যায়, যেনেকৈ আমাৰ মেটাবলিক ৰেট কমি যায়। ইণ্টাৰমিডিয়েট ফাষ্টিঙৰ আৰু এটা কথা ক'বলৈ ট্ৰাই কৰিম ইয়াতে, যে কিছুমান প্ৰচিডিউৰ থাকে, যেনেকৈ 16/8 থাকিলে 24 আৱাৰ্ছ থাকে বা 5:2 থাকে। 16/8 হৈছে কি, আপুনি সপ্তাহত 16 ঘণ্টা বা প্ৰত্যেক দিনে এটা সপ্তাহত 16 ঘণ্টা নোখোৱাকৈ থাকিব লাগিব আৰু 8 ঘণ্টাত দিনটোৰ মিলবোৰ স্মল মিলত বা হেভি কিছুমান মিল যেনেকৈ ভগাব পাৰে সেনেকৈ আপুনি খাব লাগিব। মানে 16 ঘণ্টা ফাষ্টিং, 8 ঘণ্টা ইটিং। ছেকেণ্ড কথাটো হ'ল 24 আৱাৰ্ছ, মানে এদিন, সপ্তাহত এদিন আপুনি উপাস দিব লাগিব বা লঘন দিব লাগিব। আৰু 5:2 হৈছে আপুনি সপ্তাহৰ যিকোনো 5 দিন খাব পাৰে আৰু 2 দিন নোখোৱাকৈ থাকিব লাগিব। এতিয়া সেই 2 দিন আপুনি একেলগে কৰিব ট্ৰাই কৰে নে বেলেগ কৰে, এটা আপোনাৰ কথা। এতিয়া কথা হ'ল, ফাষ্টিঙৰ টাইমত আপুনি কিছুমান নন কেলৰিক জুচ বা নন কেলৰিক বেভাৰেজ ল'ব পাৰিব, যেনেকৈ কেফিন বা ব্লেক কফি, মিল্ক এড কৰিব নোৱাৰিব। লগতে ধৰক ব্লেক টি বা গ্ৰীণ টি, আৰু চুগাৰ ল'ব মন গ'লে চুগাৰ ফ্ৰী বা নন কেলৰিক চুইটনাৰ্ছ। এতিয়া যেতিয়া ফাষ্টিং পিৰিয়ড অভাৰ হৈ গ'ল, খোৱা টাইম আহিল, খোৱা টাইমতো আপোনালোকে হেল্ডি ফেটছৰ ওপৰত বেছি ধ্যান দিব লাগিব, প্ৰটিন কাৰ্বহাইড্ৰেট ইনটেক ঠিক ৰাখিব লাগিব। কিন্তু তাৰমানে এইটো নহয় যে মই ফাষ্টিঙত আছোঁ, ফাষ্টিং শেষ হোৱাৰ পিছত মই দবাই পিনে খাম বা বহুত খাম একেলগে, একো লাভ নহয়। আল্টিমেট গ'ল হৈছে কেলৰি ৰেষ্ট্ৰিকশ্যন। কেলৰিটো যেতিয়া ৰেষ্ট্ৰিক্ট কৰিব, তেতিয়াহে ফেট লছ হ'ব আৰু এক্সেছ এমাউণ্ট অফ ফেটখিনি বডিৰ পৰা লুজ হোৱা ষ্টাৰ্ট কৰিব। আমাৰ বডিয়ে ফাৰ্ষ্ট যেতিয়া ফুড নাপায় বা ষ্টাৰভেশ্যন পিৰিয়ড গুচি যায়, ফাৰ্ষ্ট গ্লাইক'জেন ষ্ট'ৰ ডিপ্লিট কৰিব ষ্টাৰ্ট কৰে, যোনটো থাকে লিভাৰত। আফটাৰ ডেট সেইটো শেষ হোৱাৰ পিছত সেইটো প্ৰচেছটো হ'ল গ্লাইক'জেনলাইচিছ। আফটাৰ ডেট আমাৰ বডিয়ে ফেটবোৰ বাৰ্ণ কৰিব ষ্টাৰ্ট কৰে, যিবোৰ ষ্ট'ৰ্ড ফেট থাকে এডিপ'জ চেলছত, ডেট ইজ কল্ড লাইপ'লাইচিছ। আৰু আফটাৰ ডেট সেইটো হৈ যোৱাৰ পিছত আমাৰ বডিয়ে টাৰ্ণ অন কৰে গ্লুক'নিঅজেনিক পাথৱে, ডেট মিনছ conversion of any non-carbohydrate sources to carbohydrate like proteins, fats, etc. মানে মাসল লছ হ'ব আৰম্ভ কৰে আৰু আমাৰ চেলছবোৰে আমাৰ বডিটোক এটা টাইপ অফ ইটিং আৱাৰ ওন চেলছ, আমি নিজকে খোৱা টাইপ হৈ যায়। সেইটো হ'ল যেনেকৈ আমাৰ অৰ্গেন ফাৰ্ষ্ট মাসল লছ হয়, দেন আল্টিমেটলি ইন হাইপাৰ কণ্ডিশ্যনছ অৰ্গেন লছো হোৱা ষ্টাৰ্ট কৰি দিয়ে। এতিয়া মই কৈছিলোঁ ফেজৰ কথা। ফেজ 1টো আহি গ'ল, এক্টিভিটিবোৰ ৰিডিউচ হ'ব। ফাষ্টিঙত যেতিয়া থাকিব, তেতিয়া লগতে আমাৰ গ্ৰ'থ হৰমনটো বহুত হাই হয়, যাৰ কাৰণে কিছু ক্ষেত্ৰত দেখা যায় কি মাসল ফৰ্মেশ্যন বা মাসল চিনথেচিছ হোৱা ষ্টাৰ্ট হয় ইনিচিয়েল পিৰিয়ডত। আৰু আমাৰ গ্ৰ'থ হৰমন ষ্টাৰ্ট হোৱাৰ লগে লগে ফেট লছ হোৱা ষ্টাৰ্ট হৈ যায়। আমাৰ বডিত ইনচুলিন লেভেলটো বাঢ়ি যায় আৰু বাঢ়ি যোৱা
কাৰণে কেতিয়াবা এইটো কথা ষ্টাডিজত প্ৰুভ কৰা গৈছে যে ডায়াবেটিক মানুহৰ কাৰণে ইন্টাৰমিডিয়েট ফাষ্টিংটো কেতিয়াবা বেনিফিচিয়েল বাট টুইষ্ট থাকে যে প্ৰপাৰ হ'ব লাগিব আৰু একেবাৰে নিৰ্ভুল হ'ব লাগিব সো ইনসুলিন লেভেল কমি যোৱাৰ কাৰণে আৰু গ্ৰোথ হৰমন বাঢ়ি যোৱাৰ কাৰণে আমাৰ বডিত বহুতখিনি বেনিফিচিয়েল এফেক্টছ আহে লগতে কিছুমান হাৰ্মফুল বা সাইড এফেক্টছো আহে সাইড এফেক্ট যেনেকুৱা আমি আলটিমেটলি যেটো ফাষ্টিংত থাকিম আমাৰ ইনটেক অফ ফুড কমি আছে লগতে আমাৰ ইনটেক অফ মেক্ৰো প্লাস মাইক্ৰোনিউট্ৰিয়েন্টছো কমি আছে মাইক্ৰোনিউট্ৰিয়েন্টছ কমি থকাৰ এক্সাম্পল মই ক'ব খুজিম ভিটামিনছ কমি আছে মিনাৰেলছ কমি আছে এন্টিঅক্সিডেন্টছ কমি আছে যাৰ কাৰণে কিছুমান এসেনশিয়েল ভিটামিনছ আমাৰ বডিত সোমোৱা নাই আলটিমেটলি আমি ক্যালোৰি ৰেষ্ট্ৰিক্ট কৰি আছো হেতু কাৰণে আমাৰ যেনেকৈ হেয়াৰ লছ হ'ব পাৰে মুড সুইং হ'ব পাৰে লিভাৰ এক্সেস বাইল ডিপোজিট হৈ বা লিভাৰৰ পৰা যোনটো বাইল প্ৰডিউচ হয় এক্সেস গলব্লাডাৰ ষ্ট'ৰ হৈ গল ষ্ট'নছ হ'ব পাৰে বা গলব্লাডাৰ ষ্ট'ন যোনটো কয় হেতু হ'ব পাৰে অলসো আমাৰ নিউট্ৰিচন ডেফিচিয়েন্সি হোৱাৰ কাৰণে আমাৰ বডিত বিভিন্ন ধৰণৰ চিম্পটমছ দেখা দিব পাৰে আৰু বেনিফিটছ হ'ল weight loss that is the fat loss again certain ষ্টেটত কি হয় যে ইনসুলিনটো ডিপ্লিট হোৱাৰ কাৰণে মানুহ এজৰে টাইপ 2 ডায়াবেটিসটো অলপমান হলেও বেনিফিচিয়েল ওয়েট হ্যান্ডেল কৰিব পৰা দেখা যায় কিন্তু এটা কথা হ'ল কি ইন্টাৰমিডিয়েট ফাষ্টিংৰ যোনটো ফেজ 2 ফেজ 1 মই ক'লো কি মেটাবলিক ৰেট কমাই দিব বা স্লো হ'ব তাৰ পিছত মেটাবলিক ৰেট স্লো কি হ'ব কাৰণ আমাৰ যেতিয়া বডিত খাদ্য নপৰে বা আমি ফুড নাখাওঁ তেতিয়া আমাৰ অটোমেটিক্যালি ডাইজেস্টিভ সিস্টেমটো স্লো হৈ যায় তাক নিজকে হি ৰেষ্ট্ৰিক্ট কৰিব ষ্টাৰ্ট কৰে এনজাইমছ বিলাকো স্লো প্ৰডিউস হয় সেকেন্ড ফ্যাক্টৰ আহিব ফেট ডিপ্লিশন বা আমাৰ বডিৰ পৰা ফেট ষ্টৰেজটো লাহে লাহে ডিগ্ৰেড হোৱা আফটাৰ ডিপ্লিটেড গ্লাইকোজেন ষ্টৰেজ মই অলপতে ক'লো এইখিনি কথা লগতে আমাৰ বডিটোই কিটোনছ প্ৰডিউস কৰা আৰম্ভ কৰি দিয়ে যোনটোই আমাক এনাৰ্জি প্ৰভাইড কৰাত হেল্প কৰে আৰু কিটোনছ প্ৰডিউস কৰা ষ্টাৰ্ট কৰা লগে আমাৰ বডিটো গুচি যায় কিটোসিস মেকানিজমত বা কিটোসিস হোৱা বুলি কয় আফটাৰ দ্যাট প্ৰটিন লছ টু থাৰ্ড ফেজ আৰু আফটাৰ দ্যাট অৰ্গান লছ and ultimately death কিন্তু phase 1 to সদায় restricted হ'ব from the start of your intermittent fasting up to 1 week আৰু ultimately এবোৰ 1 week or পিছত 1 month then যেতিয়া আমি prolonged period ৰ কাৰণে নাখাম ultimately সবে জানে কি আমাৰ ডেথ হ'বই কাৰণ আমাৰ বডিটো নিজকে খোৱা আৰম্ভ কৰিব অটোফেগি অকল ফাষ্টিং কৰিলেই নহয় অটোফেগি বিভিন্ন ধৰণৰ সিস্টেমছ আমাৰ ন্যাচাৰাল ফেনোমেনন হয় আমাৰ বডিত চলি থাকে আমাৰ সেলে নিজৰ সেলৰ নিউট্ৰিয়েন্টছ বিলাকক খোৱা আৰম্ভ কৰি দিয়ে বা কিছুমান মিসফোল্ডেড প্ৰটিনছ ডিগ্ৰেডেড প্ৰটিনছ বা বিভিন্ন ধৰণৰ প্ৰডাক্টছ বোৰক সেলটোই খোৱা আৰম্ভ কৰি দিয়ে বা ডাইজেষ্ট কৰা আৰম্ভ কৰি দিয়ে দ্যাট ইজ নট অটোফেগি ফেগি ওয়াৰ্ডটো অৰ্থ হৈছে খোৱা আৰু অটো মানে নিজকে সো দিস অটোফেগি সো এতিয়া কথা হ'ল কি আপোনালোকে ইন্টাৰমিডিয়েট ফাষ্টিং এপ্লাই বা পাৰফৰ্ম কৰিব নে নকৰে কথা হৈছে সব যদি আপোনালোকে এক্সট্ৰিম ফ্যাট লছ কৰিবৰ কাৰণে ট্ৰাই কৰে বা আপোনালোকে যদি ধৰক হেতুৰ কাৰণে হেল্প পোৱা নাই যদি বিচাৰে যে মই ফাষ্টিং কৰিম প্ৰপাৰ গাইডেন্সত প্ৰপাৰ ডক্টৰ এডভাইসত মই এটো সাজেষ্ট কৰিম কিন্তু আমি বেছিভাগ মানুহে প্ৰপাৰ গাইডেন্স আৰু প্ৰপাৰ ডক্টৰ এডভাইস নাপাওঁ বা ডক্টৰ এডভাইস পালেও আমি প্ৰপাৰ গাইডেন্স নাপাওঁ যোনে আমাক প্ৰত্যেক মুহূৰ্তত বা প্ৰত্যেক দিনে আমাক গাইড কৰি থাকিব পাৰে এটা সেলিব্ৰিটি কথা বেলেগ গতিকে আমি জেনেৰেল যিখিনি মানুহ আছো সেইখিনিক মই গাইডেন্স নোহাকে বা প্ৰপাৰ 24 আৱাৰ্স আমাৰ প্ৰপাৰ যোনটো মানে প্ল্যানিং বা মেইনটেনেন্স সেইটো নোহাকে মই কেতিয়াও সাজেষ্ট নকৰো কি ইন্টাৰমিডিয়েট ফাষ্টিং মানে কৰক তাতছে বেটাৰ ইট হেলদি ইট ক্লিন ৰেগুলাৰ ওয়ার্কআউট কৰক এক্সাৰসাইজ কৰক আৰু যদি আপুনি ফ্যাটি বা চাবিয়াৰ হয় তেতিয়া হলে নিশ্চয় আপোনালোকে ক্যালোৰি ৰেষ্ট্ৰিকশন ডায়েট মেইনটেইন কৰক যাৰ ফলত আপোনালোকে নিশ্চয় ফ্যাট লছ কৰিব সো ইন্টাৰমিডিয়েট ফাষ্টিংৰ ওপৰত এইখিনিয়ে যদি ভিডিওটো চাই মানে ভাল লাগিছে নিশ্চয় লাইক কৰিব শেয়াৰ কৰিব আপোনাৰ ফ্ৰেণ্ডছৰ লগত মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো ক্লিক কৰিব যাতে মই ভিডিও দিলে আপোনাৰ ৰেগুলাৰ আপডেটছ পাই থাকে আজিৰ কাৰণে ইমানেই নেক্সট ভিডিওত আকৌ লগ পাম টিল দেন ষ্টে ফিট ষ্টে মোটিভেটেড বাই বাই